হাই ফ্ৰেণ্ড, কি খবৰ? মই ৰিংকু মানে মোৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। এতিয়া যে সন্ধিয়াখন চিপছ খাইছা, ৰাতিপুৱা ব্ৰাছ কৰা জানো? এতিয়া পঢ়িব হ'ল আকৌ, পৰীক্ষা পালেহি। এতিয়া আমি পঢ়িমগৈ দেই। নপঢ়া? চিপছ খাই লোৱা, লাহে ধীৰে পঢ়িম দেই। হ'লেই নপঢ়ে মানে কথাটো গম পাইছোঁ। দেৰিকৈ হ'লেও পঢ়িবা নাই? সেইটো কি আকৌ? সেইটো কেনেকুৱা প'জ? এইটো ষ্টাইল আৰু এইটো ষ্টাইল। পঢ়িছা নাই? ৰাতি কেইদিনমান ৰাতিয়ে পঢ়িছিলোঁ আৰু আজিৰ পৰা ৰাতিপুৱা পঢ়ি দিওঁ। ৰাতি নপঢ়োঁ। মূৰটো বিষাইছে, পিটিকি দিবানে? আগত ভিডিঅ' কোৱাচোন। তুমি কৰি দিয়া, মই এনেকৈ থৈ দিম। কোৱা নাই নকৰা চাওঁচোন। মই নকওঁ তেতিয়াহ'লে। মাক মৰমেই নকৰা। ভিডিঅ'টো অফ কৰিবি। সেইটো অফ কৰিছা? ভালকৈ কৰা আকৌ। কৈয়ে আছোঁ দেখোন, কেনেকৈ কৰিম? এই তাত কৈছানে মোক কৰা? তোমাকেতো কৈছোঁ। ইয়াত কৰা আকৌ। তোমাৰ ৰাতি কি হয় কৈ দিয়াচোন। ৰাতি মই শুৱাতে ইমান বহুত কাহোঁ। কাহা? আৰু একো নাই। সেয়া ল'ৰা লিখিবলৈ আৰম্ভণি কৰিছে আৰু নপঢ়োঁ কৈ। 1 2 পাতি 3 যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব। কৰি আছোঁ নহয় আকৌ সুধিব। কিহত 2 3 4 5 5বাৰ 1 2 3 4 5 6 7 কেইডাল হ'ল হিচাপ কৰ ভালকৈ এতিয়া। 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 এইটোহে। আখৰকেইটা বৰ ধুনীয়া হোৱা নাই আৰু ইটো লিখা। পঢ়াই লওঁ। মোহাৰি লোৱা। 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 পঢ়াই লওঁ। এখন বহীখন আনিবলৈ আছেই। 1 2 3 4 5 6 6ডাল হয় নাই? তলত 6ডাল, ওপৰত 2 আছে। 1 2 3 4 5 1 2 3 4 5
ছয় ওপৰ দুইডাল দি লওঁ এক পাহৰিয়ে গৈছ ভালকৈ হিচাপ কৰি লোৱা এতিয়া 1 2 3 4 5 6 7 এনেকৈ লিখিবলৈ কোনে শিকাইছে তোমাক হিচাপ কৰিবলৈ বাইদে এতিয়া সেয়া আখৰ জোঁটনি লিখিবলৈ দিছে নহয় সেয়াও লিখিব লাগিব ধুনীয়াকৈ